बिदायनि समाव गाबदों उदय शर्माया 1987 मायथाइनिफ्राय संस्कृत आयदानि फोरोंगिरि हिसाबै साख्रि मावबोदोंमोन बिथाङा। नाथाय 2013 मायथाइनिफ्राय दिनैसिम जेबो दान बान्था गैयालासेनो फोरोंथाय होबोदों उदय शर्माया। बेनि उनाव 2023 मायथाइनि 3 मार्चआव फोरोंगिरिनिफ्राय आजिरा मोनो। बिथाङा सासे MA BEd डिग्री थानाय फोरोंगिरिमोन। नाथाय दुखुनांथाव बाथ्रादि सरकारनि दान बान्था मोनालासेनो आजिरा लानांबाय उदय शर्माया। बाक्सा जिल्लानि मुसलपुर सिमायाव थानाय मिलन गोजौ फरायसालियाव दिनै बिथांखौ बिदाय होनायनि मुङाव मोनसे हाबाफारि लायो। गासै 36 बोसोर सासे फोरोंगिरि महरै फरायसाफोरनो गोथार सोलोंथाइ होनायनि उनावबो उदय शर्माया साख्रिनि फिथाइखौ मोनजायाखिसै। थारैनो बे बाथ्राया सैथोदि थांनाय 2013 मायथाइयाव फरायसालिया सरकारि गनायथि मोननायनि उनावबो बिथांनि साख्रिया सरकारि जायाखिसै। बबेखानि दिनै सरकारि दान बान्था मोनालासेनो बिदायनि समाव उदय शर्माया गोसोनि दुखुजों गाबा मोखाङै आजिरा लानांबाय। মই চাকৰি জীৱনৰ পৰা অব্যাহতি লৈছোঁ 31 মাৰ্চ 2023। মোৰ কৰ্মজীৱন আৰম্ভ হয় এই বিদ্যালয়ত ভেঞ্চাৰ স্কুলৰ পৰা। ভেঞ্চাৰ স্কুল থাকোঁতে 8/8/1987 1987 আৰু কৰ্মজীৱনৰ আজি সামৰণি পৰে 31 মাৰ্চ 2023। আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হয় 2013 চনৰ 1 জানুৱাৰীৰ পৰা। কিন্তু এইখিনি সময়ত মই এই বিদ্যালয়ত বিনা বেতনে সংস্কৃত টিচাৰ হিচাপে মই কাৰ্যনিৰ্বাহ কৰিব মই কৰ্মজীৱন শেষ কৰিব লগা হয়। বিনা বেতনে 2013 চনৰ পৰা এই 31 মাৰ্চলৈ বিনা বেতনে সংস্কৃত হিচাপে কৰিব লগাটো মোৰ যিবোৰ নিজকে মই দুৰ্ভাগ্য বা মোৰ যি দুখ অনুভৱ কৰিছোঁ। মই আশা ৰাখিছোঁ চৰকাৰে মোৰ ইতিমধ্যে কেছ ফাইল হৈছিল। মই কেছ চৰকাৰ মোৰ মহামান্য আদালতে মোক এই 2013 চনৰ 1 তাৰিখৰ পৰা মোক 1 জানুৱাৰীৰ পৰা মোক দৰমহাটো দিব দিছে। উদয় শৰ্মা এণ্ড 4 আদাৰ্ছ এনেকৈ কেছ এটা ফাইল হৈছিল মোৰ, আৰু সেই কেছ নাম্বাৰ হৈছে মোৰ 49/2022। আৰু এই কেছ নাম্বাৰ আমাৰ এইটো এই ডিৰেক্টৰৰ আমাৰ ফাইল নাম্বাৰ কেছ নাম্বাৰ এই হোৱাৰ পিছত 49/2022 ফাইল নাম্বাৰ ডিৰেক্টৰত এইটো ৰুজু হৈছে। আৰু এইটো ছেক্ৰেটেৰিয়েট ফাইল নাম্বাৰ আছিল মোৰ 539 উদয় শৰ্মা এণ্ড 4 আদাৰ্ছ। মই আৰু মোৰ লগত 4জন টিচাৰে সংস্কৃত টিচাৰ এই একেলগে কেছ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যে ডিৰেক্টৰ টু কমিশ্যনাৰ টু ডিৰেক্টৰ বহুবাৰ এইটো ফাইলটো ইফাল হৈছিল। কিন্তু এতিয়ালৈকে মোৰ সেই পষ্টটো প্ৰভিঞ্চিয়েলাইজ হৈ নুঠিল। যিয়ে নহওক মই এতিয়াও আশা ৰাখিছোঁ মহামান্য আদালতে মোক যি ৰায় দিছে মোৰ 1 জানুৱাৰীৰ পৰা 13 চনৰ দৰমহাটো পাব লাগে বুলি মোক কৈছিলে। মই এতিয়াও পাম বুলি মই আশাবাদী। মই আশা ৰাখিছোঁ মোক চৰকাৰে এইটো সুব্যৱস্থা কৰি দিব। মই এইখিনিতে ক'ব লাগে মোৰ এই স্কুলত যিহেতু মই আৰম্ভণিৰ পৰাই আছোঁ, আজি মোক বিদায় দিছে, আনুষ্ঠানিকভাৱে বিদায় দিছে। আৰু বিদায়টো মোৰ বৰ দুখ লাগিছে। দুখটো লাগিব স্বাভাৱিক। গতিকে মই এই বিদ্যালয়ৰ উন্নতি কামনা কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে এনেকুৱা মোৰ নিচিনা দুৰ্ভাগ্য এই টিচাৰবিলাকত যাতে কোনো টিচাৰৰ নহয়। আৰু মই ৰাখিছোঁ যে ইমান এটা সুদীৰ্ঘকাল বিনা বেতনে থাকি মই আচলতে খুব মোৰ ভাষা আজি বেয়া হৈ গৈছে, মোৰ ঠিক ওলোৱা নাই। কিন্তু ৰিটায়াৰ অৱস্থাত বিনা বেতনে থাকিব লগাটো মোৰ পৰিয়ালবৰ্গ কেনেকুৱাকৈ আছে, মই চৰকাৰে মোক চালে মই সুখী হ'লোহেঁতেন। মই আশা ৰাখিছোঁ আজিৰ এই আপোনালোকৰ মাধ্যমেৰে চৰকাৰে নিশ্চয় শুনিব, আৰু শুনাৰ সময়ত মোৰ পেনেহালে অলপমান চাব। মই এইটো তাকে আশা কৰিছোঁ। পিছতো যাতে মই মোৰ ৰিটায়াৰ যিদিনা হৈছোঁ তেতিয়ালৈকে যেন মোৰ দৰমহাটো মই পাওঁ, মই তাকে আশা কৰি মই আজিৰ এই দিনটোত আপোনালোকৰ জৰিয়তে মই চৰকাৰলৈ দিছোঁ। মোক চৰকাৰে কৈছিলে, ডিৰেক্টৰে কৈছিলে যে জেনুইন টিচাৰ, আপুনি সংস্কৃত টিচাৰ, আপোনাৰ পষ্ট নোহোৱাটো কোনো কথা নাই। মই নিজে MA BEd পাছ হৈছিল আৰু বৰ্তমান মোৰ এনৰলমেণ্ট 1987 চনৰ পৰা এতিয়ালৈকে সদায় 25 জনৰ ওপৰত আছে। আজিও হয়তো প্ৰধান শিক্ষকে গম পাইছে এই বছৰো ক্লাছ 9-10ত বোধহয় 30ৰ ওপৰত এনৰলমেণ্ট আছে। গতিকে এনেকুৱা এটা মুহূৰ্তত মোৰ এনৰলমেণ্ট ফুলফিল আছে।
মোৰ ডিগ্ৰী MA বিয়াত ফুলফিল আছে আৰু মই ৰেগুলাৰ আছিলোঁ বিনা বেতনে কাম কৰিছোঁ যদিও মই খুব কেতিয়াবা ক্ষতি কৰাটো মই 2 দিন ক্ষতি কৰিছিলোঁ মই প্ৰধান শিক্ষকৰ অনুমতি সাপেক্ষে কিন্তু মই বেছিভাগ মই মোৰ কৰ্মজীৱনত মই ক্লাছ কৰিছিলোঁ আৰু এই ক্লাছ কৰা স্বত্বেও মই কিন্তু বিনা বেতন থকাটো মোৰ অতিকৈ মোৰ দুখ লাগিছে আজি মই আশা ৰাখিছোঁ যে এনেকুৱা শিক্ষকতাৰ মোৰ নিচিনা মই জ্বলি জ্বলি মই আচলতে মোৰ শেষ হৈ গ'ল তথাপিতো মই এই শেষ মুহূৰ্তলৈকে মোৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ নিজৰ ছাত্ৰ নিজৰ ল'ৰা ছোৱালী বুলি মই তেওঁলোকক মই বিদ্যা যিমান পাৰোঁ মই সাধ্য দিছোঁ কিন্তু এটা কথা ঠিক যে মই প্ৰভিঞ্চিয়েলাইজ হ'লে মই যি উৎসাহত ষ্টুডেণ্টবিলাকক মই শিক্ষা দিব পাৰিলোহেঁতেন কিন্তু তেনেকুৱাকৈ মই নিজকে ভাবোঁ মই পৰা নাই গতিকে মই তথাপিতো মোৰ ষ্টুডেণ্টে সংস্কৃতত ভাল নম্বৰ পাইছে লেটাৰ নম্বৰ পাইছে মই এইটো জানো গতিকে তেনেকুৱা এটা সময়ত ছাত্ৰ ছাত্ৰীসকলে মই কি ভাবি লৈছোঁ মই নাজানো মই মোৰ যিখিনি পাৰোঁ সেইখিনি মই তেখেতসকলক মই পাঠদান মই কৰিছোঁ মই অৱহেলা কৰা নাই কিন্তু মই এইটো বাৰে বাৰে কওঁ যে চৰকাৰে এই এনেকুৱা এজন টিচাৰক কিবা যদি উপায়ে তেওঁলোকে মোৰ পষ্টটো ৰিটায়াৰ হোৱাৰ দিনালৈকে মোক যদি বেতনখিনি মোক দিয়ে তেতিয়াহ'লে মোৰ ফিউচাৰত মোৰ সংসাৰখনৰ মোৰ পৰিয়ালবৰ্গৰ মই সুখ হ'ব বুলি মই আশা ৰাখিছোঁ মোৰতো যি হ'ল মইতো গম পাইছোঁ গতিকে ভৱিষ্যতে এনেকুৱা যেন নহয় কোনো টিচাৰৰ গতিকে মই তাকে আশা ৰাখিছোঁ আৰু বিদ্যালয়ৰ উন্নতি মই কামনা কৰিছোঁ ভাষাৰে মই কোনোদিন নাপাওঁ আৰু গতিকে এইখিনি মোৰ আৱেগ বিফল হৈছোঁ মই বেছি ক'ব পৰা নাই আমি ঘৰ ভাবি আছিলোঁ যে মই দুখত বিফল নহওঁ কিন্তু আপোনালোকে এই বস্তুটো সোধাৰ কাৰণে মই ঠিক ক'ব পৰা নাই মই ছাত্ৰ ছাত্ৰীসকলক ভাল হওক বিদ্যালয়ৰ উন্নতি কামনা কৰোঁ আৰু সমাজখনে মোক যিখিনি মৰম দিছে এইখিনি মই কোনোদিন নাপাওঁ আৰু 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोना मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन